কিন্তু তো যেনে তেনে পাৰ কৰিলো কি হৈ দেখা যাব দে কালি অলপ বাগাৰে দিম বন্ধন 2 লাখ আৰোহণ 2 লাখ চাহৰ দোকান 5,000 মালৰ বাকী 3,000 গেলামাল 2,000 অংকুৰ 100 টাকা দি দিলো থাকিল 4,10,000 জীবন বন্ধন 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 এই ক'ত আহি গেলো এই মানুহটো চিনা চিনা আছে এই ভাল মানুহটো কয়ে থাক আৰু মই মৰলো আজি পইচা কটা ক'ৰ পৰা দিম কি কৰো শুনকচোন নাই ভাই বন্ধ মানুহ একো দেখা পোৱা নাই অলপ ৰাস্তাটো দেখিয়ে দিয়ে ভাই মই নক'ব মই কিবা বেলেগ মানুহ বুলি ভাবিছিলো দে হ'ব আপুনি দেহাটো অলপ কি কৰিছা বনাবি অলপ দে মই চিনাটো কেনেকে গম পালা শুনকচোন কি বাপু তই মোকো সন্দেহ কৰা মই তোক কৃষি চাইয়ে গম পাইছো তই খিন্না শকত কানা কৰা মানুহকো মই সন্দেহ কৰো ই মোক ঠগে গুচি গেলে মানুহটো কহাই গেল মানুহটো তই সদায় যদি মোক ঠগাই থকা পইচাটো দিবি না দামক হা তই পইচাটো নেজানা কি মোক আৰু দিম ৰ ভাই পইচাই পা নাই মই পইচা পালে দিম দে কিয় নিদিম পইচা গাড়ী চলে পইচা পাইছা গাড়ী চলে পইচা কি কৰা তই হা গাড়ী চলাই পা কথা মই বন্ধন উজ্জীৱন আৰোহণ দেউতে যায় আৰু তোৰ কথা দিম ৰ মই ঘৰৰ গাছ কেটলা বেচা গ্ৰাহক পা নাই বেছি দিম দে ভাই এই দুদিন টাইম দিলো এই দুদিনত যদি পইচা নাযা তোৰ গাড়ীখন লৈ যাম গাড়ী লৈ যাম তই যে পইচা দিবা নোৱাৰা লগ কিয় ফাঁচি দি মৰিছা যদি পইচা দিবাই নোৱাৰা খালি কিন্তু গাড়ী লৈ যাম মই পইচা দিবা নোৱাৰিলি এই অকল দে দিম দে কিবা কৰি হ'লেও কিবাটো এটা কৰবা লাগব কালি পইচা দিলি ভালকে দি মাইক দিবা লাগব এই পইচা দে ভাত পানী কালি দি আছো এতিয়া পইচা কটাও দিবা নোৱাৰিলো বন্ধন উজ্জীৱনো দিবা পাৰা নাই কি কৰো মৰিয়ে যাম নেকি ট্ৰেইনৰ লগত আৰু অন্তত 30-40 বাচব এনেকে বাচি থাকি লাভ নাই আৰু মৰিয়ে যাম পইচা দিবা নোৱাৰা লগ কিয় ফাঁচি দি মৰিছা যদি পইচা দিবা নোৱাৰা পইচা দিবা নোৱাৰা লগ কিয় ফাঁচি দি মৰিছা যদি পইচা দিবা নোৱাৰা পইচা দিবা নোৱাৰা লগ কিয় হেল্ল' হয় ভৱেশ কলিতা না হয় মই ভলেনাথ লটাৰী বাবা টিকটৰ পৰা কৈছোঁ কওকচোন আপোনাৰ 2950 এটা লটাৰী টিকট কাটছে নেকি আপুনি এয়া লটাৰীটো আপুনি ফুলছে মানে হণ্ডাই ক্ৰেটা এখন ফুলছে সেইখন আপুনি 15 দিনৰ ভিতৰত প্ৰাইচটো লৈ যাব লাগে ঠিক আছে